हेलो बंधु बान्धवीসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কোনে কি গ্ৰন্থৰ বাবে কি বঁটা লাভ কৰিছিল। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মামৰে ধৰা তৰোৱাল। 2 নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱী কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অলকানন্দা 1968 চনত। 3 নম্বৰ প্ৰশ্ন, কেশৱ মহন্ত কোনখন গীত সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মোৰ যে কিমান হেঁপাহ। 4 নম্বৰ প্ৰশ্ন, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ সুদীৰ্ঘ দিন আৰু ঋতু। 5 নম্বৰ প্ৰশ্নটো, লক্ষ্মীনন্দ বৰা কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব পাতাল ভৈৰৱী 1988 চনত। 6 নম্বৰ প্ৰশ্ন হ'ল, লক্ষ্মীনন্দ বৰা কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব জাকেৰ নাহি কি উপমাৰ বাবে 1996 চনত। 7 নম্বৰ প্ৰশ্ন, শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মধুপুৰ বহুদূৰ। 8 নম্বৰ প্ৰশ্ন হ'ল, শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম সাহিত্য পৰিষদ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অনুসন্ধান উপন্যাসৰ বাবে। 9 নম্বৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰা কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বনফুল কবিতা পুথিৰ বাবে। 10 নম্বৰ প্ৰশ্ন, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ইয়াৰুঙ্গুম গ্ৰন্থৰ বাবে। 11 নম্বৰ প্ৰশ্ন, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মৃত্যুঞ্জয়ৰ বাবে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই ন'টিফিকেশ্যনটো অন কৰি ৰাখিব। জয় আই অসম।